মোৰ বেছি আশা নাই ইয়াৰ পৰা কিমান ল'ব 4,000 5,000 মান যেন তেনে ওলাব চাগে কাৰণ পইচা বেছি থ'বই নোৱাৰা হৈছিলোঁ মই মাজতে এইটো এতিয়া আজি কাটিম বুলি ভাবিছোঁ যিহেতু মই কৈছোঁ এইটো ব্লগে একদম 2024 লাষ্ট ব্লগ হ'ব আৰু নতুন বছৰ যিহেতু গুড নিউজটো আহি আছে সেয়েহে আজি শাহুমা আৰু শহুৰ দেউতা আহিছে অলপমান তাৰে কথা আলোচনা কৰিবৰ কাৰণে গাইজ কি খবৰ সকলোৰে স্বাগতম জনাইছোঁ এটি নতুন ব্লগলৈ আজিৰ ব্লগৰ আৰম্ভণি একদম জিমৰ পৰা কৰিছোঁ আৰু চাওঁতে যে মোৰ জিম জইন কৰা প্ৰায় 3 মাহেই হ'বলৈ হ'ল হি জানেনে ডে 1ৰ পৰা আজি ডে 90 হ'লহি তো ক'বলৈ গ'লে এই 90 ডেজত মোৰ বডিৰ কি চেঞ্জ আহিছে সেইখিনি আপোনালোকক মই এতিয়া শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ আচলতে জিম জইন কৰা মোৰ মেইন মটিভটো আছিলে ৱেইট লুজ মানে ইয়াত আহি কেনে মই ঠিকছে ৱৰ্কআউট কৰিম আৰু ৱেইট লুজ কৰিম বুলি ভাবিছিলোঁ বাট জিম অহাৰ পিছৰে পৰা মই ইয়াতে যিহেতু অলপমান বেছি কষ্ট কৰা যায় তো মোৰ ইমানেই ভোক লাগে মই ইয়াৰ পৰা গৈ পেলাই মই ভাত পানী যি পাওঁ মানে ঘৰত খায়ে দিওঁ খোৱা বোৱাটো ইমান বাৰু মোৰ কণ্ট্ৰল নহ'ল কাৰণ মই ডায়েট মেইনটেইন কৰিবলৈ নোৱাৰিলোঁ ভাত পানী ৰেগুলাৰ সেইখিনি খাওঁৱে বাট জাংক ফুড অলপমান এভইড কৰিছিলোঁ অইলি ফুডবোৰ নাখাওঁ লগতে তেলত ভাজা পোৰা সেইবোৰ যেনেকুৱা যি থাকে সেইবোৰ খাবলৈ অকণমান এৰিছিলোঁ আৰু ডেইলি ৱৰ্কআউটটোতো আছেই বাকী এইবোৰ কৰাৰ পিছত আচলতে মোৰ ৱেইট লুজটো তেনেকৈ নহ'ল যিমান ৱেইট আছিলে সিমানেই থাকিলে বাট মোৰ বডিৰ মানে ষ্ট্ৰেংথটো বাঢ়ি গ'লগৈ অলপমান মোৰ শক্তি অহা যেন মই অনুভৱ কৰিলোঁ কাৰণ আগতে মই যোনবোৰ ৱেইট লিফটিং কৰিছিলোঁ এতিয়া তাতকৈ 2 গুণ 3 গুণ অকণমান ওজন মানে দাঙিবলৈ পৰা হৈছোঁ আৰু জিমৰ মাজে মাজে নিলোঁ আৰু মোৰ জমনি চলিয়ে থাকে ন আপোনালোকেতো জানেই বাকী এতিয়া দুইটাই লাহে লাহে অলপমান ৱৰ্কআউটবিলাক ভালকৈ কৰিবলৈ পৰা হৈছোঁ জিম অহাৰ পিছৰ পৰা আচলতে মোৰ বডিত অলপমান চেঞ্জেছো আহিছে নাজানো আপোনালোকে ধৰিব পাৰিছে কেইটাই মোৰ মাছলবোৰ গেইন হৈছে আৰু অকণমান মানে এক্টিভ যেন নিজকে ফিল হোৱা হৈছে চেঞ্জেছ বুলি ক'বলৈ ইমানে বাকী এতিয়া যে আপোনালোকক যোনখিনি মই মানে এক্সাৰচাইজ কৰি দেখুৱাই আছোঁ এইখিনি আপোনালোকে ঘৰতো কেতিয়াবালে ট্ৰাই কৰি চাবচোন জিম জইন কৰিলেহে আপোনালোকে যে এক্সাৰচাইজ কৰিব পাৰিব তেনেকুৱা নহয় এইকেইটা আচলতে বেছিক এক্সাৰচাইজ হয় যোনকেইটা মই আপোনালোকক দেখুৱাবৰ কাৰণে ভিডিঅ' কৰি ৰাখিলোঁ তো ঘৰতে কেতিয়াবা আজৰি টাইমত টুল নাই বা অলপমান মানে কিবা ওজন বস্তু এটা ৰাখি কিনে এনেকৈ কৰিবলৈ চেষ্টা কৰিবচোন মানে এইকেইটা এক্সাৰচাইজ যোনকেইটা মই বৰ্তমান দেখুৱাই আছোঁ চেষ্টা কৰিব নিজৰ বিজি শ্বেডিউলৰ মাজত 20 মিনিট এটা নিজৰ কাৰণে ওলাই কেনে এইকেইটা এক্সাৰচাইজ কৰিবৰ কাৰণে আপোনালোকৰো ভাল লাগিব বাকী মই এইখিনি কৰি লওঁ তেন্তে আপোনালোকক চিধা মই ঘৰত গৈ পেলাই লগ পাই আছোঁ মাত্ৰ জিমৰ পৰা আহি পালোঁ ৰাইজ আৰু ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ মুখ চুখ ধুই মেলি আৰু তামাম ভোক লাগিছে এতিয়া মাত্ৰ কিবা এটা ফাৰ্ষ্ট খাই ল'ম তাৰপিছত আপোনালোকক বস্তু এটাও দেখাব আছে লগতে কিবা কিবি কথা শ্বেয়াৰো কৰিব আছে এণ্ড ৰাইজ মষ্ট প্ৰবেবলি এইটো চাগে মোৰ এইটো বছৰ মানে 2024ৰ লাষ্ট ভ্লগ হ'বলৈ গৈ আছে কাৰণ মই ইয়াৰ পিছত আৰু ভিডিঅ' শ্বুট কৰিম নে নকৰিম এইটো বছৰ মানে নট চিয়'ৰ সেইকাৰণে এইটোৱে চাগে মোৰ 2024 চনৰ একেবাৰে ডিচেম্বৰৰ যিমান তাৰিখে মানে আপলোড দিওঁ আৰু একেবাৰে লাষ্ট ব্লগ হ'বলৈ গৈ আছে তো চেষ্টা কৰিম 2-এটা কথা অকণমান শ্বেয়াৰ কৰিবৰ কাৰণে বাই দ্য ৱে আৰু এটা বস্তু আপোনালোকক দেখুৱাব লগা আছে একচুৱেলি আপোনালোকৰ মনত আছে কি নাই নাজানো আৰু 2024ৰ এইটো বছৰৰ মানে একদম জানুৱাৰীতে মই আপোনালোকক এটা কথা শ্বেয়াৰ কৰিছিলোঁ সেইখিনি মুখ ধুওঁতে অলপ তেতিয়াই গ'লগৈ এইটো বস্তু আপোনালোকৰ কাৰ বাৰু মনত আছে অকণমান কিবা ফ্লেশ্ববেকত গৈ পেলাই অকণমান কিবা এটা মনত পেলাব চেষ্টা কৰকচোন আচলতে এইটো মই 2024ৰ একদম জানুৱাৰীতে এইটো আনিছিলোঁ কিনি আৰু তেতিয়াতে এটা ভিডিঅ' বনাইছিলোঁ যে জানুৱাৰী 1 তাৰিখৰ পৰা ইয়াতে পইচাটো আৰম্ভ কৰিম আৰু ডিচেম্বৰত গৈ পেলাই এইটো মই মানে কাটিমগৈ আৰু কিমান ওলায় তেতিয়া মানে এইটো এটা বছৰ মই কিমানখিনি জমা কৰিব পাৰিছোঁ সেইটো আপোনালোকক জনাম বুলি কৈছিলোঁ বাট ৰাইজ কথাটো যেনেকৈ ভাবিছিলোঁ সেনেকৈতো হৈ নুঠিলেই কাৰণ আপোনালোকে জানেই জানুৱাৰীতে পাপা মানে আমাৰ পৰা গুচি গ'লগৈ জানুৱাৰী 1 তাৰিখৰ পৰা আৰম্ভ কৰিছিলোঁহে তো আৰু 10 দিন 15 দিন মানৰ ভিতৰতে মানে পাপা যিহেতু হেৰিয়ে হৈ গ'লগৈ গুচিয়ে গ'লগৈ আমাক এৰি তেতিয়াৰ পৰা মই তেনেকৈ ইয়াতে ইমান পইচা থোৱা নহ'লোঁ আৰু মানে পইচা পাতি তেতিয়া একদম নাইকিয়াই হৈ যোৱা নিচিনা হৈ গ'লগৈ 1 তাৰিখৰ পৰা মানে পাপা ঢুকুৱা আগৰলৈকে ভাল অলপমান মানে ৰেগুলাৰ বেচিছত মানে ইয়াত মই পইচা থৈছিলোঁ বাট তাৰ 3 মাহ 4 মাহলৈকে মই পইচা নোথোৱাই হৈ গ'লোঁ ইয়াতে মানে কাৰণ পইচা নাইকিয়া হৈ গৈছিলগৈ আৰু খৰচা কৰিবলৈ মানে চলিবৰ কাৰণে পইচা নাইকিয়া হৈ গৈছিলে ইয়াতনো এক্সট্ৰাকৈ জমা কেনেকৈ কৰিম আৰু হয়নে তাৰপিছত আকৌ মই আই গেছ 3 মাহ 4 মাহৰ পিছৰ পৰা আকৌ ইয়াতে পইচা থোৱা আৰম্ভ কৰিলোঁ ইয়াতে
হৈছেগে বাৰু অলপমান বাট মানে কি এইটো এতিয়া আজি কাটিম বুলি ভাবিছোঁ যিহেতু মই কৈছোঁ এইটো ব্লগে একদম 2024 চন লাষ্ট ব্লগ হ'ব বাট মই এতিয়া ভাবিছোঁ এইটো এতিয়াই মানে কাটি নাকাটো মানে আৰু কাৰণ ৰিজনটো হৈছে ইয়াত পইচা থোৱাৰ কথা মা শিখু নীলু চবেই গম পায় তো মই ভাবিছোঁ কি মই বিচাৰিছোঁ মানে মা শিখু নীলু গোটেইখিনি থাকাটো অকলে কাটি মেলি সেইটো মানে মোৰ এইটো মন যোৱা নাই সেইকাৰণে ভাবিছোঁ কি এইটো ব্লগ লাষ্ট হ'ল কি হ'ল মানে জানুৱাৰীত যেতিয়া 2025 চনত নতুনকৈ ব্লগ আৰম্ভ কৰিম তো আই গেছ মই এইটো তেতিয়াই মানে কাটিম তেতিয়ালৈকেতো শিখু আহি যাব এক্সাম শেষ হ'ব বাকী এনেকুৱা বন্ধ বাৰ তাতে মা থাকোঁতে এইটো মই তেতিয়া ধুনীয়াকৈ কাটিম মোৰ মতেতো ইয়াৰ পৰা বেছি পইচা নোলাব কাৰণ পইচা যিহেতু বেছি তেনেকৈ থ'বলৈ পৰাই নাছিলোঁ সাঁচিবই পৰা নাছিলোঁ তো আই গেছ 4,000 5,000 যেন তেনে A few moments later. এই জাষ্ট ভাতকেইটা খাই আজৰি হ'লোঁ আৰু একেবাৰে বোলো বাচনখন ধুয়ে থৈ দিওঁ বৰ্তমান মানে ঘৰত অকলেহে যে চ' যিমান পাৰোঁ এবাৰতে মানে কামখিনি নিপটাই থ'বলৈ চেষ্টা কৰোঁ আৰু দেখিছে নহয় আমাৰ ৰাতিপুৱাৰ পৰা খিৰিকী খোলা হোৱাই নাই কাৰণ মাও সেয়া লৰালৰিকৈ গুচি গ'লগৈ আৰু ময়ো সেইখিনি সময়তে একে টাইমতে মানে জিম যাওঁ যে চ' এইবোৰ কৰিব টাইমে নহয় এতিয়া দুপৰীয়া ঠিক নহয় মানে আৰু 12টা বাজু হৈছে চাগে এতিয়া সেয়া খিৰিকী খুলিছোঁ আৰু ভাবিছোঁ আজি এই সন্মুখৰ এই চোফাকেইখন অকণমান উল্টা পুল্টা কৰি দিওঁ বুলি মানে কি সেই দীঘল যোনখন দুজনীয়া সোফা আছে এখন খিৰিকী সিটো চাইডে দিওঁ বুলি মাজতে এই সোফাযোৰক লৈ দুটামান কমেণ্ট আহিছিল যে সোফাযোৰ বহুত পুৰণা হৈছে এযোৰ বেছি কেনে নতুন এযোৰ লোৱা আচলতে বেচো বুলি ক'লে বেচিব পাৰোঁ কিন্তু মেইন কথা হৈছে এই সোফাযোৰ পাপাই কিনা হয় এণ্ড নট অনলি সোফাযোৰ ঘৰখনত থকা প্ৰায় 90% বস্তুৱে পাপাই কিনা হয় চ' পাপাই লৈ থৈ যোৱা যিকোনো এটা বস্তু এনেকৈ ঘপককৈ বেচো বুলি বেচিব নোৱাৰোঁ কাৰণ বহুত বেছি স্মৃতি জড়িত হৈ আছে যিহেতু মানুহজন নাই মানুহজনক আমি ধৰি ৰাখিব নোৱাৰিলোঁ সেইকাৰণে পাপাই দি যোৱা বস্তুবোৰৰ লগতে আচলতে স্মৃতিবোৰ মানে মনত পেলাই সময়বোৰ পাৰ কৰি ভাল লাগে চ' এইবোৰতো বেচা কথা পুতুককৈ চিন্তা কৰিব নোৱাৰোঁ ইন ফিউচাৰ নাজানো কি হয় বাট যিমান বছৰলৈকে পাৰোঁ এইবোৰ বস্তু মই ভালকৈ ৰাখিবলৈ আচলতে চেষ্টা কৰিম এইফালে মোৰ ঘৰৰ আধা আধি কাম কৰাৰ পিছত মনত পৰিছে যে মইতো গান এটাও লগাই ল'ব পাৰিলোঁ হয় এনেই বৰিংভাৱে কামখিনি কৰি আছোঁ তো এয়া আকৌ গান এটা লগাই লৈছোঁ কাৰণ মোৰ বিচনাখন ঠিক কৰিব আছে যিকোনো এটা কাম কৰাৰ আগত যদি গান এটা লগাই লওঁ ন তো গানটো শুনি কাম কৰিবলৈ মানে আৰু বেছি ভাল লাগে আপোনালোকে এনেকুৱা কৰেনে কমেণ্ট কৰি জনাবচোন পিছে আজি ভাবিছোঁ আমাৰ এই বিচনাখন অকণমান ডিপ ক্লিনিং কৰোঁ বুলি মানে ইয়াৰে যোনখন তুলি আছে ন তুলিখনৰ এই সূতাবোৰ যে য'ত মানে চিলনিটো পৰিছে তাতে ইমান ধূলি বালি মানে চিপকি গৈছে নহয় আৰু এইবোৰ যে কাপোৰ চাপোৰেদি জোকাৰি কৰি দিলেও মানে নাযায় ইয়াৰ আগৰ ঘৰতো থাকোঁতেতো চোতালতে পাতি এখন পাৰি তুলিখন তাৰ ওপৰত দি কেনে লাখুটি এডাল দি মাৰি চাফা কৰিছিল কিন্তু তথাপিও এইবোৰ ভালকে ডিপ ক্লিনিং নহয় সেইকাৰণে ভাবিছোঁ আজি নতুন কিবা এটা ট্ৰাই কৰোঁ আচলতে মই ভেট ভেকিউম ক্লিনাৰ এটা মই অৰ্ডাৰ কৰিছিলোঁ এই ভেকিউম ক্লিনাৰটোৰ আটাইতকৈ বেছি ভাল লগা কথাটো হৈছে ইয়াৰে যোনটা লোৱাৰ হয় সেইডাল বহুত বেছি দীঘল হয় এতিয়া মই এইটো বিচনাত ইউজ কৰি আছোঁ ভাল লাগিছে ইজি টু ইউজ হয় আৰু ভেকিউম ক্লিনাৰটোৰ সন্মুখত যোনটো দেখিবলৈ পাইছে ইয়াতে লাইটৰ ব্যৱস্থাও কৰা হৈ আছে বাই দ্য ৱে এইটো হৈছে আগাৰো গ্ৰেণ্ড বেড ভেকিউম ক্লিনাৰ এইটোৰ সহায়ত আপোনালোকে নিজৰ ঘৰৰ যিকোনো বস্তু যেনে ধৰক বিচনা সোফা পিলো কুশ্বন মেট যিকোনো বস্তু চাফা কৰিবলৈকে পাৰে ইয়াতে আছে সাইক্লনিক টেকনলজি ফৰ ডাষ্ট কালেকশ্যন লগতে আছে ইউভি লাইট ষ্টেৰিলাইজেশ্যন লগতে 12 kPa সাকচন পাৱাৰ আৰু এই বাটনটো ক্লিক কৰিলেগে ভেকিউম ক্লিনাৰটোৰ তলৰ ফালে এটা ভাইব্ৰেশ্যন ক্ৰিয়েট হয় যাৰ ফলত যিমানে সৰু লেতেৰা নাথাকক কিয় সকলোবোৰ লেতেৰা মানে ইয়াৰ ভিতৰত সোমাই যায়গে গোটেই বিচনাখন চাফা কৰিবৰ কাৰণে হাৰ্ডলি মোৰ 5 পৰা 10 মিনিটমান সময় লাগিলে আৰু ইয়াৰ চাওকচোন গোটেই তুলিখনৰ সেই সৰু লেতেৰাবোৰো চাফা হৈ গ'ল বাকী ঠাণ্ডাৰ দিনকেইটাত ইয়াৰ সহায়ত হাইজিন মেইনটেইন কৰিবলৈ বিৰাটেই বেছি সহায় হয় কাৰণ এই ভেকিউম ক্লিনাৰটোৰ সহায়ত আমি ভালকে সকলোবোৰ বস্তু ডিপ ক্লিনিং কৰিবলৈকে পাৰোঁ যিমান যি সৰু ধূলি বালি বেক্টেৰিয়া নাথাকক কিয় সকলোবোৰ ইয়াৰ সহায়ত চাফা হৈ যায়গে গোটেই তুলিখনৰ পৰা যে কিমান বেছি লেতেৰা ওলাইছে নহয় ৰ'ব আপোনালোকক দেখুৱাই আছো এইটো এটা প্ৰথম ৰিমুভ কৰিব লাগিব আৰু হেণ্ডেলডালৰ ওপৰতে যোনটো প্ৰথম বাটন আছে সেইটো ক্লিক কৰি দিলে এইটো খোলা যায়গে আৰু এই মুখনিখনৰ ওপৰত যে দুটা মানে ফুট দেখা পাইছে ন হোৱাইট কালাৰৰ তো সেইটো মানে খাপে খাব লাগিব তো এনেকে ঘূৰাই দিওঁতে এইটো বগা বাটনটোত আহি গ'লগে এতিয়া এটাকে এইটো খুলি পেলাই আপোনালোকক দেখুৱাই আছো ভিতৰত কিমান বেছি লেতেৰা জমা হৈছে এইয়া চাওকচোন এগাল মান লেতেৰা ওলাইছে আৰু ইমান দিনে এসোপাৰ ওপৰতে শুই আছিলো আৰু ইয়াৰে যোনটো এই মেক্সটো যে দেখা পাইছে মানে মেক্সটোৰ ওপৰতকে যদি বেছি লেতেৰা ইয়াতে জমা হৈ যায়গে সেইখিনি প্ৰথমতে ক্লিন কৰিব লাগিব তাৰ পিছতহে আকৌ এইটো ভেকিউম ক্লিনাৰটো ইউজ কৰিব পাৰিব এতিয়া গোটেই বস্তুখিনি ভালকে মুচি কাচি চাফা কৰি লৈছো এটা ইয়াতে হেপা ফিল্টাৰ আছে যোনটো এই হোৱাইট কালাৰ যে দেখা পাইছে সেইটো নুধুলেও হয় বাকী কেইটা আপোনালোকে পানীৰে ক্লিন কৰিবলৈকে পাৰে একদম লাষ্টত গোটেই বস্তুবোৰ ভালকে ৰিএসেম্বল কৰি এই বাটনটো টিপি পেলাই আকৌ এইটো লগাই দিছো দেখিছেনে কিমান বেছি ইজি টু ইউজ আৰু ইজি টু ক্লিন হয় এইটো ভেকিউম ক্লিনাৰ ইউজ কৰিবলৈ বুজাত মোৰ কোনো অসুবিধা হোৱা নাই যিহেতু ইয়াৰ লগত এখন ইউজাৰ মেনুৱেলো আহে তো এইখনকে চাই ধুনীয়াকে আমি কামখিনি কৰিবলৈকে পাৰিম বাই দ্য ৱে প্ৰডাক্টৰ লিংকটো ডেছক্ৰিপশ্যনতে দি থৈ দিছো আপোনালোকৰ যদি এইটো প্ৰয়োজন বোধ হোৱা যেন লাগিছে তেনেহ'লে বাই কৰিবলৈকে পাৰে চ' ফাইনেলি মোৰ ৰুম ক্লিনিং কৰা হৈ গ'লগে আৰু এতিয়াহে আচলতে সন্মুখৰ ৰুমটো দেখাত ভাল লাগিছে আৰু খিৰিকী যে খুলি দিছো ধুনীয়াকে বাহিৰৰ বতাহবোৰো আহিছে বাই দ্য ৱে
বে মই ৰিচেণ্টলি এইটো কিনিছিলোঁ চাওকচোন আচলতে ইউটিউবতে ভিডিঅ' এটা পাইছিলোঁ যে চিচাৰৰ কাছ বোলে এনেকৈ ঘৰত থোৱাটো ভাল কিবা পজিটিভ ভাইব এটা আহে তো কিমান দূৰ সঁচা বাৰু কথাটো আপোনালোকে পাৰিলে কমেণ্ট কৰি জনাবচোন কোনোবাই যদি জানে চ' এইখিনিয়ে ধুনীয়াকৈ এটা সজাই থৈ দিছোঁ বাকী হোম টুৰ ভিডিঅ' বাৰু আহি আছে দি ৰাইজ নতুন বছৰতে শ্বেয়াৰ কৰিম বাইদেৱে এতিয়া প্ৰায় 2 ঘণ্টামানৰ পিছত আকৌ ব্লগটো কণ্টিনিউ কৰিছোঁ মই আছোঁ বৰ্তমান দোকানত আৰু ইয়াত 2-এজনমান কাষ্টমাৰ আছে বাৰু বাকী মা অলপমান ৰেষ্ট লৈছে যিহেতু এয়া পিছি কাম কৰিবলৈকে আহিছে এতিয়া আৰু বৰ্তমান দোকানতে বহিছোঁ অলপমান মোৰ এফালে আচলতে যাব লগা আছে এতিয়া নিলো ওলাই আহালে ৰৈ আছোঁ আৰু ৰিচেণ্টলি আচলতে এইটো লগালো দেই আমাৰ দোকানত তো তাকে দেখুৱাইছোঁ আৰু প্ৰায় আধা ঘণ্টামানৰ পিছত সি আহিলে বজাৰলৈ আহিছোঁ এতিয়া 2টামান মোৰ কিবা কিনিব লগা আছে আচলতে ফুৰিবলৈ যাম ৰ'ব এইকেইদিনতে ভিডিঅ' দেখিবলৈ পাব বাৰু আৰু বজাৰ পাতি কৰি মেলি এতিয়া আহিছোঁ কিবা এটা খাবলৈ যিহেতু আজি আমাৰ জিমৰ 90 days কমপ্লিট হৈ গ'লগে সেইকাৰণে ইমান দিন খোৱা নাছিলোঁ ন এনেকুৱা চটপটাই একো বস্তু চ' আজি নিলো আৰু মই দুইটাৰে চিট ডে বুলি ইয়াৰ পুৰা আহিয়েকে বাৰ্গাৰ অৰ্ডাৰ দিছোঁ আৰু চাওকচোন নিলোৱে কি জমনি কৰি আছে বনটো বোলে সি খাব বাকীখিনি মোক খাব দিছে ইয়াৰ মানে জমনি ক'তো মানে শেষে নহ'ব আৰু ৰাইজ আৰু ইমান দিনৰ মূৰত বাৰ্গাৰ খাইছোঁ ৱাও মানে মন পেট সকলো সন্তুষ্টি লাভ কৰিছে এণ্ড নিলোৱে এইফালে অৰ্ডাৰ দিছে ফ্ৰাইড ৰাইচ চ' ভাল লাগিছে বহুত দিনৰ মূৰত আকৌ এনেকৈ আনহেল্ডি লাইফষ্টাইলটো জীয়াই কেনে কিন্তু আকৌ এইটো কণ্টিনিউটো ৰাখিবলৈ নোৱাৰোঁ বাৰু আকৌ জিম গৈ পেলাই আকৌ ৱৰ্কআউট কৰিব আছে আজিয়ে মাত্ৰ ভালকৈ দবাই লৈছোঁ মোৰ একে মুখৰ মাতেই নাই ৰাইজ এসোপা খাবলৈ পায় হাই গাইজ ঘৰ আহি পালোঁ অলপমান আগতে আৰু এতিয়া ভাতৰ যোজা কৰি আছোঁ আচলতে আহোঁতে এয়া অলপমান মাছ লৈ আহিছিলোঁ এয়া লগতে এইটো পানীলাও লৈ আহিছিলোঁ তো পানীলাও মাছেদি সম্ভৱ এনেকৈ জোল বনাম আৰু পিছে পানীলাও বাকলিটো মানে ভাজি খাই কোনে কোনে ভাবে কমেণ্ট কৰি জনাবচোন মোৰ যে এইটো একদম অল টাইম ফেভৰেট হয় পানীলাও বাকলিত যদি অলপমান বুট অলপমান দি দিয়া যায় ন তাৰ লগতে যদি অলপমান সৰু সৰুকৈ আলু কাটি দিয়া যায় কি মজা লাগে খাই নহয় আপোনালোকে যদি খোৱা নাই খাবলৈ পাৰে তো মাছটো ফ্ৰাই কৰি লওঁ তাৰপিছত পানীলাওখিনি কাটি মেলি ধুনীয়াকৈ অকণমান জোল টাইপ বনাই দিম আৰু মা বৰ্তমান দোকানতে আছে দোকানতে লাগি আছে আৰু মই এতিয়া ডিনাৰৰ প্ৰিপেৰেশ্যন কৰি আছোঁ এইকেইদিন প্ৰায় মানে ৰাতিৰ ডিনাৰটো মই বনাই আছোঁ চ' তাকে আৰু আজিও সেইকাৰণে ধুনীয়াকৈ মাছৰ জোলেই বনাই দিওঁ বোলো আমাৰ মানে কি ভালকৈ খানাটো খোৱা যায় এই ৰাতিৰ সাঁজটোতে কাৰণ ৰাতিপুৱা টাইমটো আমাৰ ঘৰত মানে ইমানেই বেছি দৌৰা দৌৰি হয় মই যোনখিনি টাইমত জিম যাওঁ সেইখিনি সময়তে মায়ে দোকানলৈ যাবলৈ ওলায় তো যেনে তেনে কিবা এটা বনাই মেলি খাই পেলাই মায়ে দোকানলৈ গুচি যায়গৈ আৰু ময়ো জিমৰ পৰা আহি কিবা যেন তেনে আৰু কিবা এটা বনাই পেলাই খাওঁ ৰাতিৰ সাঁজটোৱে আচলতে অলপমান ভালকৈ কিবা এটা বনোৱা যায় এফালে মাছখিনি ফ্ৰাই হৈ থাকোঁতে আনফালে বোলো মই একেবাৰে জোল বনাবৰ কাৰণে পানীলাওখিনিও কুটি লওঁ চ' ধুনীয়াকৈ এইখিনি মুচি কাচি ল'লোঁ জেগাখিনি আৰু পানীলাও কাটিব ওলাওঁতে ফোন আহিলে মোৰলৈ আচলতে শহুৰ দেউতাই ফোন কৰিছে আজি বোলে কিবা কথা আলোচনা কৰিবলৈকে আহে আৰু মই বোলো ৰাতি আহিব যিহেতু একেবাৰে ভাতকেইটা খায়ে যাব চ' জল্দি সৰহকৈ পানীলাও কাটি গোটেই মাছখিনি একেবাৰে ফ্ৰাই হ'বলৈ দি জল্দি জোল বনোৱাৰ প্ৰিপেৰেশ্যনত লাগিছোঁ আচলতে দেউতাহঁত আহাটো আৰু ভাত পানী খোৱাটো ছাডেনলি মানে প্লেনটো বনি গ'লগৈ আচলতে আপোনালোকৰ মনত আছেনে মই যে কৈছিলোঁ 2025 চনত কিবা এটা স্পেচিয়েল গুড নিউজ আহি আছে বুলি তো সেই গুড নিউজটোৰে আচলতে অকণমান কিবা এটা ইম্পৰ্টেণ্ট কথা পাতিবৰ কাৰণে শহুৰ দেউতা শাহু মা লগতে নিলো গোটেই ঘৰৰ মানুহখিনি আহিছে আমাৰ ঘৰলৈ মাহঁতে ভাত নাখাওঁ বুলিয়ে কৈছিলে মই বোলো ৰাতিখন আহিব যিহেতু খালী মুখেনো কেনেকৈ পঠাম সেইখিনি সময়তো চাহ পানী খুৱাব নোৱাৰি সেইকাৰণে ভাতকে বোলো বনাই আছোঁ ধুনীয়াকৈ বোলো মই বনোৱা মাছৰ তৰকাৰীৰ সৈতে ভাতকেইটাকে খাই যাব তাৰপিছত কি কথা আলোচনা বিলোচনা কৰিব আছে কৰি থাকিম ধুনীয়াকৈ বাকী এইফালে বস্তুখিনি বনাই থাকোঁতে মাও দোকানৰ পৰা আহি পালে আৰু মায়ে ধুনীয়াকৈ ফ্ৰেছ হৈ মেলি মোক অকণমান বস্তুখিনি চাই মেলি দিছে কাৰণ মই যিহেতু মানে ফাৰ্ষ্ট টাইম এনেকৈ বনাই আছোঁ দেউতাহঁতৰ কাৰণে অকণমান টেনশ্যনো হয় ন নিমখ চিমখ যদি বেছি হৈ যায়গৈ চ' ধুনীয়াকৈ সেয়া মায়ে অলপমান চাই মেলি দিছে আজি বজাৰ কৰিব যাওঁতে বিশালতো এপাক সোমাইছিলোঁ তো তাৰ পৰা পানী বটল দুটা লৈ আহিছিলোঁ তাকে আপোনালোকক দেখুৱাই আছোঁ আৰু দেউতাহঁতে আহি পালে আমি কিবা কিবি কথা আলোচনা কৰিলোঁ বাৰু আচলতে কৈ দিওঁ ৰ'ব আমাৰ যে গুড নিউজটো আহি আছে চ' গুড নিউজটোৰ কাৰণে আচলতে আমি বজাৰ কৰিব যাব লাগিব চ' কেতিয়া বজাৰলৈকে যাম আৰু লগতে কোনটো দিন বাৰ ঠিক কৰা যায় সেইবোৰে আমি কিবা কিবি কথা পাতিলোঁ লাহে বাৰু আপোনালোকক দেখুৱাই থাকিম গোটেইখিনি ব্লগৰ যোগেদি বজাৰ কেতিয়া কৰিবলৈকে যাওঁ ক'ত কৰোঁ বজাৰ এতিয়া মাহঁত যিহেতু বহুত টাইমতে আহিলে আচলতে কথা পাতি থাকোঁতে দেৰিয়ে হ'ল চ' এয়া ভাত পানী এতিয়া ধুনীয়াকৈ খোৱা বোৱা কৰি আছে বাকী আজি ভিডিঅ' তেনেকৈ কৰিবই পৰা নাই যিহেতু ভাত পানী বনোৱাৰ পৰা বাহিৰলৈকে গোটেইখিনি লাগি ভাগি আছোঁ আৰু মাকো মানে কৰিবলৈ দিয়া নাই কাৰণ মা দোকানত কষ্ট কৰি আহিছে সেইকাৰণে ঘৰৰখিনি মই দায়িত্ব লৈছোঁ চ' সিফালে ডাইনিঙত মা দেউতা আৰু লগতে শাহু মাক দিছোঁ বাকী ইফালে নিলো আৰু মই বহিছোঁ আৰু কোনো কমেণ্ট নকৰিব দেই ৰাইজ যে আলহীকো ভোজ পাতত দিয়া গৈছে কাৰণ তেওঁলোক এতিয়া আমাৰ কাৰণে আলহী হৈ থকা নাই আৰু গোটেই ঘৰৰ মেম্বাৰে হয় আৰু ঘৰৰ মেম্বাৰৰ লগতনো কি আৰু হয় নাই ইমান ফৰ্মেলিটিজ কৰিবলৈ প্ৰয়োজনে নাই চ' মাহঁতেও ক'লে ভোজ পাততে দিয়া বুলি যিহেতু বাচন পাতি মই ধুব লাগিব আৰু যি কি নহওক আই হোপ আজি এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে মই আৰু ব্লগ কণ্টিনিউ নকৰিলোঁ কাৰণ কাম বন কৰোঁতে বহুত বেছি ভাগৰ লাগিলে চ' শুই থাকিলোঁ বাকী নতুন বছৰত নতুন ব্লগ আৰু গুড নিউজৰ সৈতে আপোনালোকক লগ পাই আছোঁ টিল দেন টাটা বাই বাই এণ্ড এডভান্সকে হেপী নিউ ইয়েৰ সকলোকে বাই